जीता था जिसके लिए मरता, वो ऐसी लड़की थी जिसे मैं प्यार करता था। ওই রমেশ, তুই কি হল অবস্থা এবার? अब तुम ही हो, अब तुम ही हो, जिंदगी अब तुम ही हो। আরে তুই কি হল? তুই কি কই আছে রাস্তাত? পগলা নেকি তই? তাই কি কবি রমেশ, মই সব শেষ হল, মই সব শেষ, মোৰ জীৱন একদম শেষ। তাই কি তোক এৰি দিলে নি আকৌ? তাই মোক এৰা নাই, মই এতিয়া ঘৰৰ মানুহকে এৰি দিম একেবাৰে। আরে তই ঘৰ মানুহ কিয় এৰিবি? তই কচোন বাৰু, তোৰ প্ৰব্লেমটো হৈছে কি? তই নুবুজিও বন্ধু, প্ৰব্লেম এতিয়া মানে পানী মূৰৰ সিপাৰ মানে ওপৰতে পাৰ হৈ গ'ল আৰু বুজি লাভ নাই, মানে খতম, খালাছ, ফিনিছ। আরে এদিন নহয় এদিন চবেই ফিনিছ হ'ব, কিন্তু তুই এতিয়া প্ৰব্লেম কি হ'ল? তই প্ৰব্লেমটো ক না, মই তোক অলপমান চলিউশ্যন দিম না। যোৱাবাৰ মই তোৰ চলিউশ্যন লৈ মোৰ বেকআপ হ'ল। আরে তাতনো মোৰ কি ভুল আছিল? কেলে যোৱাবাৰে তই যে মোক কৈছিলি ছোৱালীজনী মাকক পটাবলৈ, আৰু মই ছোৱালীজনী মাকক গৈ পটালোগে, আৰু ছোৱালীজনী পাতে বেকআপত গুচি গ'ল। আরে তোক মই ছোৱালীজনী মাকক পটাবলৈ কোৱা নাছিলোঁ, তোক কৈছিলোঁ যে ছোৱালীজনী মাকক গৈ তই বুজা যে মই আপোনাৰ ছোৱালীজনী বহুত ভাল পাওঁ, আৰু তই গৈ চিধা মাককে প্ৰপ'জ কৰি দিলি হোপ প্লেচটো। হয় সেইদিনাখন সি মাকে জীয়েকে যে বিয়ালৈ ওলাইছিলে শাৰী পিন্ধি যে, মই ধৰিবই নোৱাৰিলোঁ মাক কোনজনী জীয়েক কোনজনী। মই গৈ পালোগৈ আছিলে, মই মানে বুজি নাপালোঁ কোনজনী মাক কোনজনী জীয়েক, মানে জীয়েকৰ বদলি মাকৰ মোক মানে কৰি দিলোগৈ নহয়। আৰু তোৰ মাকৰ চৰকেইটা মনত আছে নে? এই দেখা নাই গানত এতিয়াও তাত বহিয়ে আছে। তেনে এতিয়া বুজিলি ভুল কাৰ আছিলে? ভুল তোৰ নে মোৰ? য়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ, ভুল মোৰে আছিল ন, মই তই ঠিকেই কৈছিলি। এতিয়া প্ৰব্লেমটো তই ক, তোৰ প্ৰব্লেম কি হৈছে মই তোৰ ছল্ভ কৰি দিম। এতিয়া মানে কি হ'ল, মই যিজনী ছোৱালী ভাল পাওঁ ন, তাই হ'ল কোলা, আৰু কোলা মানে গোটেই চাই নিচিনা কোলা। তই আৰু বিচাৰি পোৱা নাছিলি কে? পিছে তই পাইছিলি ক'ত? তই কচোন এজনী। আৰে মইতো ফেচবুকতে পাইছিলোঁ ন, আৰু মই তাইক যেতিয়া লগ পাইছিলোঁ তাইটোত মানে অলপ দেখাত মানে মিঠা পোৱালি নিচিনা আছিলে, আৰু ঘৰলৈ মই এদিন লৈ গুচি আহিলোঁ, আৰু সেইডোখৰ লৈ আহোঁতে বৰষুণ দিয়ে ৰাস্তাত, গোটেই মেকআপ গুচি গ'ল, মেকআপ যাতে গোটেই মানে কোলা ৰংটো ওলাই পৰিলে। এতিয়া ঘৰৰ মানুহে দেখি মোক খং কৰিছে, তই এজনী কি ছোৱালীটো আনিছ বুলি। কিন্তু মই তাইৰ বিহুনে একদম জীয়াই থাকিব নোৱাৰিম দেই, মই কিন্তু তাইক বহুত ভাল পাওঁ। তোৰ এইটো ডাইলগ শুনি শুনি মোৰ না আমনি লাগি গৈছে দেই। পিছে তাৰপিছত হ'ল কি? তাৰপিছত মানে মই কন্দা কৰাৰ পাছতে বহুত কিবা কিবি কৰিলোঁ হা, মৰিম চৰিম বুলি কৈ দিলোঁ। তাৰপিছত মোৰ ঘৰৰ মানুহ ৰাজি হৈ গ'ল, কিন্তু মেইন প্ৰব্লেমটো লাগিলে ছোৱালীজনীৰ ঘৰত। আকৌ ছোৱালীজনীৰ ঘৰত কি হ'ল? ছোৱালীজনীৰ ঘৰত বোলে আকৌ গভৰ্ণমেণ্ট চাকৰি ল'ৰাহে লাগে। আৰে তই ক'ব নোৱাৰিলি যে তোৰ ভাগৰ গেলামালৰ 5খন দোকান আছে বুলি? ক'লো তথাপি ছোৱালীজনীৰ বাপেকৰ মানে গভৰ্ণমেণ্ট চাকৰি ল'ৰাহে লাগে। তোৰ এইটো বয়সত গভৰ্ণমেণ্ট চাকৰি মানুহে ৰিটায়াৰমেণ্ট লয়, আৰু তই এতিয়া গভৰ্ণমেণ্ট চাকৰি বিচাৰিবলৈ যা, তইনো ক'ত পাবি? মই ক'লো বাপেকক যে মোৰ এতিয়া বয়স নাই, আৰু মোৰ এই 5খন 4খন দোকানত মই মানে মাহেকত লাখ লাখ ইনকাম কৰোঁ। তথাপিও ছোৱালীজনী বাপেকে কৈছে নাই, মোক লাগিলে 10,000 টকীয়াই হওক, মোক গভৰ্ণমেণ্ট চাকৰি ল'ৰাহে লাগে। সঁচা কথা এটা কওঁ, তই এজনী বাদ দে, তই এজনী পাহৰি যা। মই নোৱাৰো, মই তাইক পাহিব নোৱাৰোঁ কেতিয়াও। আৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ, তই এতিয়া গোলাপ জামুন খাবলৈ বাদ দে, তোৰ কাৰণে মই এতিয়া ৰসগোল্লা চাম। পিছে মোৰ কাৰণে ৰসগোল্লা চাবলৈ ক'ত যাবি? নেপাল। য়েছ মাই ডিয়াৰ ফ্ৰেণ্ড, তয়ে মোৰ বিপদৰ বন্ধু। ঠিক আছে, এচি খুচি में এটা গানটো হৈ যায় না। য়েছ হৈ যায়। দুটা আমি একেলগে গাৱা। जिंदगी मिलके बिताएंगे, हाले दिल गा के सुनाएंगे, हम दो साथ रंग है, हे जमा रंगीन निभाएंगे। ওই আজি কিবা এটা খাবি নেকি? খাই দিও বই, দুটা মন গৈছে, দুটা গিয়াৰ মাৰি দিও বই। এনে পাৰ্টি গানটা হৈ যায় ন? য়েছ হৈ যায়। पार्टी अभी बाकी है, पार्टी अभी बाकी है, पार्टी अभी बाकी है। तीन 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 तीन। चलो पार्टी करने।